যদি স্বৰ্গৰ দুৱাৰলৈকে গৈও এজন মানুহ প্ৰথমে মাটিত ঢলি পৰে তেন্তে সেয়া কি কেৱল ভাগ্যৰ নিষ্ঠুৰ খেলা আছিল নে তেওঁৰ জীৱনত লুকাই থকা কোনো পাপৰ শাস্তি আছিল? ভাবি চাওক, যিজনী নাৰীয়ে জীৱনত অপমান সহ্য কৰিলে, বনবাসৰ দুখ সহ্য কৰিলে, কৌৰৱৰ সভাত অন্যায়ৰ বিৰুদ্ধে থিয় দিলে, সেই দ্ৰৌপদীয়ে কিয় স্বৰ্গযাত্ৰাৰ পথত সৰ্বপ্ৰথমে পৰি গ'ল? কিয় 5 পাণ্ডৱৰ প্ৰাণৰ সমান প্ৰিয় দ্ৰৌপদীক এৰি আগবাঢ়ি গ'ল যুধিষ্ঠিৰ? কিয় ভীমে কান্দি কান্দি সুধি উত্তৰটো শুনি স্তব্ধ হৈ পৰিছিল? যদি দ্ৰৌপদীৰ দৰে মহিষী নাৰীৰো স্বৰ্গপথত বাধা আহিব পাৰে, তেন্তে আমাৰ জীৱনত লুকাই থকা সৰু সৰু দুখবোৰে আমাক বাৰু ক'লৈ লৈ যাব? এই প্ৰশ্নটোৱেই আজিৰ ভিডিঅ'টোৰ আটাইতকৈ ভয়ংকৰ সত্য উদ্ঘাটন কৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। কুৰুক্ষেত্ৰৰ যুদ্ধ শেষ হৈছিল। ৰাজ্য ক্ষমতা, গৌৰৱ সকলো পিছত এৰি পাণ্ডৱসকলে আৰম্ভ কৰিছিল মহাপ্ৰস্থানৰ সেই ৰহস্যময় যাত্ৰা। তেওঁলোকৰ লক্ষ্য আছিল স্বৰ্গ, কিন্তু সেই পথত প্ৰতিটো খোজে উন্মোচিত হৈছিল মানুহৰ অন্তৰৰ গোপন সত্য। আৰু তাৰ মাজতেই হঠাতে দ্ৰৌপদী মাটিত ঢলি পৰিল। 5জন স্বামীৰ মাজত আটাইতকৈ প্ৰিয়, আটাইতকৈ সন্মানীয় সেই নাৰীজনী কিয় স্বৰ্গৰ পথত থমকি গ'ল? তেওঁ কি এনে ভুল কৰিছিল যাৰ বাবে স্বৰ্গৰ দুৱাৰ তেওঁৰ বাবে বন্ধ হৈ গ'ল? নে ইয়াৰ আঁৰত লুকাই আছিল এক এনে গোপন ৰহস্য যিটো শুনিলে আজিও মানুহৰ হৃদয় কঁপি উঠিব? আজিৰ এই কাহিনীত আমি জানিম দ্ৰৌপদীৰ পতনৰ আচৰিত সত্য, যি সত্যই প্ৰমাণ কৰে যে ধৰ্মৰ পথত বাহ্যিক মহত্ব নহয়, অন্তৰৰ নিৰ্মলতাই আটাইতকৈ ডাঙৰ সত্য। বন্ধুসকল, যুধিষ্ঠিৰৰ সেই ভয়ংকৰ উত্তৰটো শুনি বহু লোক আজিও বিশ্বাস কৰিব নোৱাৰে, কিয়নো দ্ৰৌপদী পতনৰ প্ৰকৃত কাৰণটো আছিল কল্পনাৰ বাহিৰৰ। দ্ৰৌপদী মাটিত পৰি যোৱাৰ পিছত এক মুহূৰ্তৰ বাবে যেন সময় থমকি ৰ'ল। হিমালয়ৰ সেই নিস্তব্ধ পথত কেৱল শীতল বতাহৰ শব্দ শুনা গৈছিল। ভীমে আচৰিত হৈ যুধিষ্ঠিৰক সুধিলে, ভ্ৰাতা, দ্ৰৌপদীয়ে জীৱনত কেতিয়াও অধৰ্মৰ পথ অনুসৰণ কৰা নাছিল, তেন্তে তেওঁ কিয় প্ৰথমে পতিত হ'ল? এই প্ৰশ্নটো কেৱল ভীমৰ নাছিল, হাজাৰ বছৰৰ পৰা কোটি মানুহৰ মনত উত্থান হোৱা এক গভীৰ প্ৰশ্ন। যুধিষ্ঠিৰে পিছফালে নোচোৱাকৈ শান্ত কণ্ঠে উত্তৰ দিলে, দ্ৰৌপদীয়ে 5জন স্বামীক সমানভাৱে ভাল পাব লাগিছিল, কিন্তু তেওঁৰ হৃদয়ত এজনৰ প্ৰতি বিশেষ আসক্তি আছিল। তেওঁৰ আটাইতকৈ বেছি প্ৰেম কৰিছিল অৰ্জুনক। এই কথাষাৰ শুনি ভীম স্তব্ধ হৈ গ'ল। কিন্তু সেই ঘটনাৰ পিছত লুকাই আছে মানুহৰ মনৰ এক গভীৰ সত্য। দ্ৰৌপদী কোনো সাধাৰণ নাৰী নাছিল। তেওঁ যজ্ঞৰ অগ্নিৰ পৰা জন্ম লৈছিল। সৌন্দৰ্য, বুদ্ধি, সাহস আৰু আত্মসন্মানত তেওঁ অতুলনীয় আছিল। তথাপি তেওঁ এজন সাধাৰণ মানুহৰ দৰে অনুভৱ থকা নাৰী। স্বয়ম্বৰৰ সভাত প্ৰথমবাৰ অৰ্জুনক দেখাৰ পিছৰ পৰা তেওঁৰ হৃদয়ত এক বিশেষ স্থান গঢ় লৈ উঠিছিল। যদিও তেওঁ 5 পাণ্ডৱৰ পত্নী হৈছিল, তেওঁৰ অন্তৰৰ গভীৰত অৰ্জুনৰ প্ৰতি সেই বিশেষ স্থান কেতিয়াও সম্পূৰ্ণৰূপে মচি যোৱা নাছিল। ইয়াত মহাভাৰতে আমাক এক কঠিন শিক্ষা দিয়ে। ধৰ্ম মানে কেৱল বাহ্যিক আচৰণ নহয়, ধৰ্ম মানে অন্তৰৰ সমতা। দ্ৰৌপদীয়ে কোনো ডাঙৰ পাপ কৰা নাছিল। তেওঁ কাকো প্ৰতাৰণা কৰা নাছিল, তেওঁ অন্যায় কৰা নাছিল, কিন্তু স্বৰ্গযাত্ৰাত আছিল আত্মাৰ চূড়ান্ত পৰীক্ষা। সেই পথত কেৱল কৰ্মই নহয়, মনৰ সূক্ষ্মতম আসক্তিও বিচাৰ কৰা হৈছিল। যুধিষ্ঠিৰে দ্ৰৌপদীৰ পতনত কোনো আনন্দ বা শোক প্ৰকাশ কৰা নাছিল, কাৰণ তেওঁ জানিছিল দ্ৰৌপদী জীৱনজুৰি অসংখ্য কষ্ট সহ্য কৰিছিল। কৌৰৱৰ সভাত অপমান, বনবাসৰ যন্ত্ৰণা, সন্তান হেৰুৱাৰ বেদনা, যুদ্ধৰ ধ্বংসযজ্ঞ সকলো সহ্য কৰাৰ পিছতো তেওঁ অন্তৰত এটা সূক্ষ্ম পক্ষপাতিত্ব ৰৈ গৈছিল। আৰু মহাপ্ৰস্থানৰ পথত সেইটোৱেই তেওঁৰ বাধা হৈ উঠিছিল। এই কাহিনীয়ে আমাক শিকায় যে কেতিয়াবা মানুহৰ জীৱনত ডাঙৰ ভুলে নহয়, সৰু সৰু লুকাই থকা আসক্তিবোৰো আটাইতকৈ ডাঙৰ বাধা হৈ পৰে। দ্ৰৌপদীৰ পতনৰ সেই মুহূৰ্তই সমগ্ৰ মহাভাৰতৰ আটাইতকৈ গভীৰ দাৰ্শনিক সত্যবোৰৰ এটা উন্মোচন কৰিছিল। সেয়া হ'ল ন্যায়পৰায়ণ জীৱন যাপন কৰিলেও আত্মাৰ সম্পূৰ্ণ মুক্তিৰ বাবে
অন্তৰৰ প্ৰতিটো কোণ বিশুদ্ধ হ'ব লাগিব। আৰু এই কাৰণেই দ্ৰৌপদী সৰ্বপ্ৰথমে পতিত হৈছিল। তেওঁৰ জীৱনৰ মহানতা বা ত্যাগক কোনেও অস্বীকাৰ কৰা নাছিল। কিন্তু মহাপ্ৰস্থানৰ পথত বিচাৰ হৈছিল কেৱল বাহ্যিক কৰ্মৰ নহয়, হৃদয়ৰ গভীৰতম গোপন অনুভৱৰ। দ্ৰৌপদীৰ পতনৰ লগে লগে পাণ্ডৱসকলৰ যাত্ৰা আগবাঢ়ি থাকিল। কিন্তু সেই মুহূৰ্তই এক চিৰন্তন প্ৰশ্ন এৰি গ'ল। যদি দ্ৰৌপদীৰ দৰে মহান আত্মাৰো এই পৰীক্ষাত বাধা আহিব পাৰে, তেন্তে আমাৰ জীৱনত লুকাই থকা অহংকাৰ, আসক্তি, পক্ষপাত আৰু মোহৰ অৱস্থা কি হ'ব? মহাভাৰতৰ এইবোৰ কেৱল এটা কাহিনী নহয়, ই মানুহৰ অন্তৰৰ আইনা। আৰু সেই আইনাত চালে আমি হয়তো নিজৰে বহু গোপন সত্য দেখা পাওঁ। বন্ধুসকল, এতিয়া আপোনালোকৰ মতামত জানিব বিচাৰিম। যুধিষ্ঠিৰে দ্ৰৌপদীৰ পতনৰ যি কাৰণ কৈছিল, সেয়া আপোনালোকে সেই কথাৰ সৈতে একমত হয়নে নহয়? এজন মানুহে যদি জীৱনভৰ ন্যায়, ত্যাগ আৰু ধৰ্মৰ পথ অনুসৰণ কৰে, তেন্তে কেৱল হৃদয়ৰ এটা সূক্ষ্ম পক্ষপাতিত্বৰ বাবে তেওঁক এইদৰে বিচাৰ কৰা উচিত নেকি? নে ইয়াৰ আঁৰত আৰু অধিক গভীৰ কোনো আধ্যাত্মিক অৰ্থ লুকাই আছে? আপোনালোকৰ উত্তৰ কমেণ্টত নিশ্চয় লিখিব। মই প্ৰতিটো মতামত পঢ়িবলৈ চেষ্টা কৰোঁ, কিয়নো মহাভাৰতৰ কাহিনীত একে ঘটনাৰ বহু ব্যাখ্যা থাকিব পাৰে। যদি এই কাহিনীয়ে আপোনাৰ হৃদয় স্পৰ্শ কৰিলে, যদি দ্ৰৌপদীৰ জীৱনৰ এই সত্যই আপোনাক চিন্তা কৰিবলৈ বাধ্য কৰিলে, তেন্তে এই ভিডিঅ'টো লাইক এটা কৰি দিব। কাৰণ আপোনাৰ এটা লাইকে এই ধৰণৰ আধ্যাত্মিক আৰু ঐতিহাসিক কাহিনী অধিক মানুহৰ ওচৰলৈ লৈ যাব পাৰে। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। আমি প্ৰতিদিনে এনে কাহিনী লৈ আহোঁ যি কেৱল মনোৰঞ্জনেই নহয়, জীৱনৰ গভীৰ শিক্ষা আৰু আত্মচিন্তাৰ পথ দেখুৱায়। বন্ধুসকল, মহাভাৰতৰ এনে অজানা ৰহস্যৰ, কৃষ্ণৰ গভীৰ শিক্ষা আৰু জীৱন সলনি কৰিব পৰা কাহিনী শুনি থাকিবলৈ আমাৰ সৈতে জড়িত থাকক। অতি সোনকালে পুনৰ লগ পাম এক নতুন ৰহস্যময় কাহিনীৰ সৈতে। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।